আজি মানে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া হৈছে সন্ধিয়া 4টামান বাজিছে আৰু মই আহিলোঁ ফেমিলি ৱেলফেয়াৰত আৰু আমি এতিয়া আহি বহি আছোঁহি। আজি মই চাদৰ মেখেলা পিন্ধি আহিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু এয়া বাহঁত এয়া আহি গ'ল আমাৰ মেম চাহাব মানে আমাৰ অফিচাৰৰ ৱাইফ হয় আৰু আমাৰ চবৰে মেম চাহাব এয়া আহিছে। আহি পিনি এতিয়া বন্তি চন্তি জ্বলাব আৰু বন্তি চন্তি সেয়া জ্বলাই আছে বাইদেৱে। আৰু সৰু সুৰাকৈ প্ৰগ্ৰেমো হ'ল আৰু আমি সেয়া প্ৰগ্ৰেম খতম হ'লত এতিয়া আমি যাম খাবলৈ আৰু আমি সকলো খাবলৈ আৰু খাই বৈ আৰু ঘৰলৈ যাম। এয়া আমি খাবলৈ আহিছোঁ আৰু লৈ ল'লোঁ। এয়া আমি খাই বৈ এতিয়া আহিছোঁ ঘৰৰ ৰুমলৈ বুলি। চকচোন আন্ধাৰে হ'লগৈ, এতিয়া আমি গৈ থাকোঁ, বাছত লগ পাইছোঁ। এতিয়া আমি বাছত উঠিব লৈছোঁ ৰুমলৈ বুলি আৰু এয়া চব উঠি আছে, ময়ো উঠিম। খাই বৈ सब गए कहाँ है? हाँ यहाँ ही हो जाएगा। आ जाओ आ जाओ। এতিয়া আমাৰ ৰুমৰ ফ্ৰণ্টত নমাই দিলে আৰু আমি এতিয়া ঠাণ্ডাও লাগিছে যিহেতু ঠাণ্ডা দিন আৰু সিহঁতে নামি আছে একেলগে যাম। ফাইনেলি আমাৰ বিচনাখন চাওক, একদম গোটেই ওলাই মেলি যোৱা টাইমত গোটেই মানে পেলাই মেলি থৈ গ'লোঁ। এতিয়া একো নাই, পটককেনে মই ৰেডি কৰি লওঁ। মানুহজনে ফোন কৰিলে আকৌ বোলে এফালে যাব লাগে, মই আহি ৰ'বলৈ নাপালোঁ, আকৌ ওলালোঁ। কিন্তু ভাগৰো লাগিছে আৰু অলপ উপায় নাই, যাবতো লাগিবই। বিশেষ একো নাই, ঘৰৰ কাৰণে শাক পাচলিৰ কাৰণে আহিছিলোঁ নিবৰ কাৰণে আৰু আপোনালোকক দেখাইছিলোঁৱেই বজাৰখন। আহিছে